নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আৰু মোৰ আগৰ ভিডিঅ'সমূহ চাই আপোনালোকে এক্সামৰ প্ৰিপাৰেচন কৰি আছে মোৰ এই ভিডিঅ' সিৰিজটোত আমি ৰিভিজন কৰি আছিলো ইয়াৰ দ্বাৰা আমি 500 প্লাস সোশ্যাল ষ্টাডিজৰ কোৱেশ্চন ডিসকাস কৰিম ইয়াৰ ওপৰত মই অলৰেডি 5টা ভিডিঅ' আগবঢ়ালো যদি আপোনালোকে এই ভিডিঅ'সমূহ চোৱা নাই এই ভিডিঅ'সমূহ চাই ল'ব আৰু ইয়াত মই যিবোৰ কোৱেশ্চন লৈছো এই কোৱেশ্চনসমূহ আমাৰ এসচিআৰটি বুকৰ ক্লাছ 6 ৰ পৰা ক্লাছ 10 লৈ যি সোশ্যাল ষ্টাডিজৰ পাঠ্যপুথি আছে তাৰ পৰা সংগ্ৰহ কৰা হৈছে আৰু যি আপোনালোকৰ এডিআৰ এক্সাম আহি আছে তাতো এনেকুৱা ধৰণৰ কোৱেশ্চনে দেখিবলৈ পাব ঠিক আছে আৰু আপোনালোকৰ বাবে মই জিকে কিছুমান ইম্পৰ্টেন্ট ট্ৰিক দিছিলো যাতে আপোনালোকৰ জিকে সহজৰে মনত ৰয় সেই ট্ৰিকসমূহ যদি আপোনালোকে এতিয়াও চোৱা নাই এক্সামৰ আগত এবাৰ হলেও সেই ট্ৰিকসমূহ চাই যাব তেতিয়া আপোনালোকৰ এক্সামত সুবিধা হ'ব আৰু তাৰ বাবে মই প্লেলিষ্ট বনাই থৈ দিছো মই প্লেলিষ্টত গৈ আপোনালোকে জিকে ট্ৰিকসমূহ চাই ল'ব পাৰিব আৰু যি সকলে এতিয়াও আমাৰ এডিআৰ মক টেষ্ট কিনা নাই এডিআৰ যেটো আমাৰ নতুন প্যাটাৰ্ন সেই প্যাটাৰ্নটো ভালদৰে এনালাইসিস কৰি আমি মক টেষ্ট বনাইছিলো সো এতিয়া যদি আপোনালোকে মক টেষ্টসমূহ কিনিব বিচাৰে তেনেহলে মোৰ WhatsApp নম্বৰত যোগাযোগ কৰি আপোনালোকে মক টেষ্টসমূহ কিনি ল'ব পাৰে এতিয়া আহিছো আজি ভিডিঅ'টোলৈ আজি ইয়াত যিকেইটা কোৱেশ্চন আছে ইণ্ডিয়ান পলিটিৰ পৰা আছে আৰু গোটেইকেইটা কোৱেশ্চন যেতিয়া মই ডিসকাস কৰিম লগত কিছুমান ইম্পৰ্টেন্ট পইণ্ট মই কৈ যাম সো আপোনালোকে পাৰিলে সেই পইণ্টসমূহ নোট বনাই ল'ব Our first question number 1 in which year cabinet mission came to India cabinet mission ভাৰতলৈ কেতিয়া আহিছিল ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব আমাৰ এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হ'ব অপচন সি 1946 ত কেবিনেট মিশন ভাৰতলৈ আহিছিল আৰু এই কেবিনেট মিশনক কোনে পঠাইছিলে আৰু এই কেবিনেট মিশনক লৰ্ড এটলিয়ে পঠাইছিল ঠিক আছে আৰু এই কেবিনেট মিশনত টোটাল কিমানজন মেম্বাৰ আছিল এইটো আমাৰ এক্সামত কোৱেশ্চন আহি যাব পাৰে সো কেবিনেট মিশনত টোটাল আমাৰ 3জন মেম্বাৰ আছিল আৰু কেবিনেট মিশন ভাৰতলৈ কিয় আহিছিল ভাৰতত এখন কনস্টিটিউয়েন্ট এসেম্বলি গঠন কৰিবলৈ কেবিনেট মিশন ভাৰতলৈ আহিছিল Question number 2 First session of Constituent Assembly was held in সংবিধান সভাৰ প্ৰথমখন বৈঠক কেতিয়া অনুষ্ঠিত হৈছিল ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব আমাৰ এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হৈছে অপচন এ 9 ডিসেম্বৰ 1946 ঠিক আছে 9 ডিসেম্বৰ 1946 চনত কনস্টিটিউয়েন্ট এসেম্বলিৰ প্ৰথমখন মিটিং হৈছিল Question number 3 Who presides over the first session of Constituent Assembly সংবিধান সভাৰ প্ৰথমখন বৈঠকত কোনে সভাপতিত্ব কৰিছিল তেখেতৰ নামটো কি আছিল আমাৰ এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হৈছে অপচন বি সচিদানন্দ সিনহা এখেত আছিল কনস্টিটিউয়েন্ট এসেম্বলিৰ টেম্পোৰাৰী প্ৰেসিডেন্ট Question number 4 Who was the chairman of drafting committee of Constituent Assembly Constituent Assembly যি drafting committee প্ৰস্তুত কৰিছিল সেই drafting committee খনৰ chairman অৰ্থাৎ অধ্যক্ষ কোন আছিল ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব Constituent Assembly 29 আগষ্ট 1947 ত এখন কমিটি গঠন কৰিছিল সেই কমিটিখনৰ নামটো হৈছে কি ড্ৰাফটিং কমিটি আৰু এই ড্ৰাফটিং কমিটিখনৰ যিজন চেয়াৰম্যান সেই চেয়াৰম্যানজনৰ নামটো কি অপচন এ বি আৰ আম্বেদকাৰ ঠিক আছে কনসেপ্ট ক্লিয়াৰ আৰু এক্সামত আৰু এটা কোৱেশ্চন আহি যাব পাৰে যে হু ওয়াজ দা এডভাইজৰ অফ ড্ৰাফটিং কমিটি সো এনসাৰ কি হ'ব এনসাৰ হ'ব বি এন ৰাও সো আমাৰ কোৱেশ্চন দুই ধৰণে সুধি দিব পাৰে এটা সুধিব পাৰে কি হু ওয়াজ দা চেয়াৰম্যান অফ ড্ৰাফটিং কমিটি নহলে হু ওয়াজ দা এডভাইজৰ অফ ড্ৰাফটিং কমিটি কোৱেশ্চন নম্বৰ 5 The Indian Constitution was adopted on ভাৰতবৰ্ষৰ সংবিধান কেতিয়া গৃহীত কৰা হৈছিল ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব এতিয়া আমি অলপ আগত কি পঢ়িলো যে ড্ৰাফটিং কমিটি এখন গঠন কৰা হৈছিল আৰু এই ড্ৰাফটিং কমিটি চেয়াৰম্যান কোন আছিল বি আৰ আম্বেদকাৰ ঠিক আছে বি আৰ আম্বেদকাৰ আছিল ড্ৰাফটিং কমিটি চেয়াৰম্যান এই ড্ৰাফটিং কমিটিখনে এখন ড্ৰাফট কনস্টিটিউশন প্ৰস্তুত কৰিছিল কি প্ৰস্তুত কৰিছিল এখন ড্ৰাফট কনস্টিটিউশন আৰু এই ড্ৰাফট কনস্টিটিউশনখন তেওঁলোকে 21 ফেব্ৰুৱাৰী 1948 চনত কনস্টিটিউয়েন্ট এসেম্বলি প্ৰেসিডেন্ট অৰ্থাৎ ৰাজেন্দ্ৰ প্ৰসাদৰ হাতত জমা দিছিল আৰু এই ড্ৰাফট কনস্টিটিউশনখন তিনিবাৰ পঢ়াৰ পিছত অৰ্থাৎ ফাইনেল ৰিডিং হোৱাৰ পিছত কনস্টিটিউয়েন্ট এসেম্বলিৰ প্ৰেসিডেন্ট অৰ্থাৎ ৰাজেন্দ্ৰ প্ৰসাদে সেই কনস্টিটিউশনখন সাইন কৰিছিল আৰু সাইন কৰি তাক গৃহীত কৰা হৈছিল ঠিক আছে সো এই কনসেপ্টটো আপোনালোকৰ ক্লিয়াৰ হ'ল এটা কেতিয়া গৃহীত কৰা হৈছিল হেতু আমাৰ কোৱেশ্চন খুদিছে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ 26 নৱেম্বৰ 1949 আৰু এই 26 নৱেম্বৰত নেশনেল ল ডে সেলিব্ৰেট কৰা হয় ঠিক আছে নেশনেল ল ডে কেতিয়া সেলিব্ৰেট কৰা হয় এটো আমাৰ কোৱেশ্চন আহিব পাৰে তাৰ আনসাৰটো হ'ব 26 নৱেম্বৰ এই গুটে কনসেপ্টটো আপোনালোকে ভালদৰে বুজি পালে সো নোটটো বনাই ল'ব Question number 6 Which of the following is also known as threshold of constitution সংবিধানৰ দুৱাৰদলি বুলি কাক কোৱা হয় ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব আমাৰ এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হৈছে অপচন এ প্ৰস্তাৱনা অৰ্থাৎ প্ৰিএম্বল
Question number 7. The phrases socialist, secular and integrity was added to Indian Constitution through which amendment? ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু ঐক্য শব্দকেইটা কোনটো সংশোধনীৰ জৰিয়তে অন্তৰ্ভুক্ত কৰা হৈছিল? এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ কাৰেক্ট এনসাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনসাৰ হৈছে অপশ্যন বি 42nd এমেণ্ডমেণ্ট। আৰু এই 42nd এমেণ্ডমেণ্টটো কেতিয়া হৈছিলে? 1976ত। আৰু এই 42nd এমেণ্ডমেণ্টটোক মিনি কনষ্টিটিউশ্যন বুলিও কোৱা হয়। কি বুলি কোৱা হয়? মিনি কনষ্টিটিউশ্যন। চ' এই গোটেইকেইটা পইণ্ট আপোনালোকে মনত ৰাখিব যে 42nd এমেণ্ডমেণ্ট কেতিয়া হৈছিল? 1976ত। আৰু 42nd এমেণ্ডমেণ্টতে ছ'চিয়েলিষ্ট, ছেকুলাৰ আৰু ইণ্টাগ্ৰিটি এই শব্দকেইটা ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ প্ৰিএম্বুলত এড কৰা হৈছিলে। 42nd এমেণ্ডমেণ্টটো কি বুলিও কোৱা হয়? মিনি কনষ্টিটিউশ্যন বুলিও কোৱা হয়। Next question, question number 8. Which of the following phrase is not mentioned in the preamble of Constitution? ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত তলৰ কোনটো উল্লেখ নাই? ইয়াৰ কাৰেক্ট এনসাৰটো কি হ'ব? এতিয়া অপশ্যন কেইটা দেখিলে আপোনালোকে বুজি পাব যে ইয়াৰ ভিতৰত ৰিলিজিয়াছটো ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ নাই। চ' অপশ্যন বি টো কাৰেক্ট এনসাৰ। Question number 9. In which year objective resolution was introduced? উদ্দেশ্য সম্পৰ্কীয় প্ৰস্তাৱ কোন চনত উত্থাপন কৰা হৈছিল? ইয়াৰ কাৰেক্ট এনসাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনসাৰ হৈছে অপশ্যন চি 1946। 13 ডিচেম্বৰ 1946 তাৰিখে জৱাহৰলাল নেহেৰুৱে অবজেক্টিভ ৰিজলিউশ্যনৰ ইন্ট্ৰডিউচ কৰিছিল। ঠিক আছে, এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন, মনত ৰাখি থ'ব। কুৱেশ্যন নম্বৰ 10. Objective resolution was introduced by whom? উদ্দেশ্য সম্পৰ্কীয় প্ৰস্তাৱ কোনগৰাকী ব্যক্তিয়ে উত্থাপন কৰিছিল? চ' মই ইয়াৰ এনসাৰটো আপোনালোকক অলৰেডি ক'লোঁ যে জৱাহৰলাল নেহেৰুৱে 13 ডিচেম্বৰ 1946ত অবজেক্টিভ ৰিজলিউশ্যনৰ ইন্ট্ৰডিউচ কৰিছিল। কুৱেশ্যন নম্বৰ 11. দ্য ৱৰ্ড ফেডাৰেশ্যন অৰ্থাৎ যুক্তৰাষ্ট্ৰ শব্দটো লেটিন ভাষাৰ কোনটো শব্দৰ পৰা লোৱা হৈছে? ইয়াৰ কাৰেক্ট এনসাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনসাৰ হৈছে অপশ্যন এ ফয়েডাছ। ঠিক আছে, লেটিন ভাষাৰ শব্দ ফয়েডাছৰ পৰা ইংৰাজী যিটো শব্দ ফেডাৰেশ্যন অৰ্থাৎ যুক্তৰাষ্ট্ৰ এই শব্দটো লোৱা হৈছে। কুৱেশ্যন নম্বৰ 12. দ্য ইণ্ডিয়ান ফেডাৰেশ্যন ইজ বেছড অন দ্য পেটাৰ্ণ অফ হুইচ কাণ্ট্ৰি? ভাৰতীয় যুক্তৰাষ্ট্ৰৰ ধাৰণাটো কোনখন দেশৰ আৰ্হিত লোৱা হৈছে? ইয়াৰ কাৰেক্ট এনসাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনসাৰ হৈছে অপশ্যন বি কানাডা। ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ধাৰণাটো কানাডাৰ পৰা লোৱা হৈছে। Next question, question number 13. Sarkaria Commission was constituted in Sarkaria Commission কোন চনত গঠন কৰা হৈছিল? ইয়াৰ কাৰেক্ট এনসাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনসাৰ হৈছে অপশ্যন বি 1983। চৰকাৰীয়া কমিশ্যন কেতিয়া গঠন কৰা হৈছিলে? 1983ত গঠন কৰা হৈছিলে। এতিয়া চৰকাৰীয়া কমিশ্যনৰ নামটো কিয় হ'ল? এই কমিশ্যনখনৰ যিজন হেড আছিল তেখেতৰ নাম আছিলে ৰঞ্জিত সিং চৰকাৰীয়া। ঠিক আছে, তেখেতৰ নাম হৈছে ৰঞ্জিত সিং চৰকাৰীয়া আৰু তেখেতৰ নাম অনুযায়ী কমিশ্যনখনৰ নাম হ'ল চৰকাৰীয়া কমিশ্যন। আৰু এই কমিশ্যনখনৰ মেইন কামটো কি আছিল যে এই যিখন চৰকাৰীয়া কমিশ্যন বনোৱা হৈছিলে তেওঁলোকৰ কামটো হৈছিল কি ভাৰতৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্টৰ মাজত যিটো ৰিলেশ্যন সেই ৰিলেশ্যনটো পৰীক্ষা কৰিবৰ বাবে এই কমিশ্যনখন বনোৱা হৈছিলে। আৰু এই কমিশ্যনখনে তেওঁলোকৰ ৰিপৰ্ট কেতিয়া ছাবমিট কৰিছিলে? জানুৱাৰী 1988। ঠিক আছে, জানুৱাৰী 1988ত এই চৰকাৰীয়া কমিশ্যনখনে তেওঁলোকৰ ৰিপৰ্টটো ছাবমিট কৰিছিল। চ' কনচেপ্টটো ক্লিয়াৰ হ'ল, ভালদৰে নোট বনাই ল'ব। Question number 14. League of Nations was constituted in which year? জাতিসংঘ কোন চনত গঠন কৰা হৈছিল? ইয়াৰ কাৰেক্ট এনসাৰটো কি হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনসাৰ হৈছে অপশ্যন বি 1920 চনত। এতিয়া আমি প্ৰথম জানিব লাগিব যে ৱৰ্ল্ড ৱাৰ 1 কেতিয়া হৈছিলে? ৱৰ্ল্ড ৱাৰ 1 1914ৰ পৰা 1918 চনলৈ হৈছিল। আৰু এই বিশ্বযুদ্ধত দেশসমূহৰ মাজত বিধ্বস্ত ক্ষতিসাধন হৈছিলে, অৰ্থনৈতিক ক্ষতি হৈছিলে। সেইবাবে ভৱিষ্যতে যাতে তেনেকুৱা কোনো যুদ্ধ নহয় আৰু যিবোৰ ইণ্টাৰনেশ্যনেল সমস্যা সেই সমস্যাসমূহ যাতে যুদ্ধ নোহোৱাকৈ ছল্ভ কৰিব পাৰি সেইবাবে এটা ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনৰ প্ৰয়োজন হৈ আছিলে। আৰু তাৰ বাবে 1919 চনত পেৰিছত পিচ কনফাৰেন্স পতা হৈছিলে। পেৰিছত কি পতা হৈছিলে? পেৰিছ পিচ কনফাৰেন্স পতা হৈছিল। আৰু সেই পেৰিছ পিচ কনফাৰেন্সতে এইটো সিদ্ধান্ত লোৱা হৈছিল যে এটা ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন খোলা হ'ব যিটোৱে দেশসমূহৰ মাজত শান্তি বৰ্তাই ৰাখে। আৰু সেই অৰ্গেনাইজেশ্যনটোৰ নামটো কি হ'ল? লীগ অফ নেশ্যন। আৰু এই লীগ অফ নেশ্যন 1920 চনত স্থাপন কৰা হ'ল। কনচেপ্টটো ক্লিয়াৰ হ'ল, আপোনালোকৰ নোটটো বনাই ল'ব। Question number 15. United Nation was constituted in which year? ৰাষ্ট্ৰসংঘ কোন চনত গঠন কৰা হৈছিল? ইয়াৰ কাৰেক্ট এনসাৰটো কি হ'ব?
ৰাষ্ট্ৰসংঘ 1945 চনত গঠন কৰা হৈছিল সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ 1945 Question number 16 How many countries signed the Charter of United Nations in commencement সৰ্বমুঠ কিমানখন ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ সনদত স্বাক্ষৰ কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব আমাৰ এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হৈছে অপচন বি 51 সৰ্বমুঠ 51 খন ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ সনদত স্বাক্ষৰ কৰিছিল Question number 17 Where is the headquarters of United Nations is located ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত অৱস্থিত সো অপচন বি টো কাৰেক্ট আনসাৰ যে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত অৱস্থিত Question number 18 How many articles are there in the United Nations Charter ৰাষ্ট্ৰসংঘৰ সনদত কিমান সংখ্যক অনুচ্ছেদ আছে ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব আমাৰ এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হৈছে অপচন এ 111 111টা অনুচ্ছেদ আছে Question number 19 Which of the following is the largest organization of United Nations ৰাষ্ট্ৰসংঘৰ সৰ্ববৃহৎ অংগটোৰ নাম কি ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব এতিয়া ৰাষ্ট্ৰসংঘৰ বহুত কিটা ডাঙৰ ডাঙৰ অৰ্গেনাইজেচন আছে তাৰ ভিতৰত কি পৰে আমাৰ জেনেৰেল এছেম্বলি ঠিক আছে ফুড এণ্ড এগ্ৰিকালচাৰ ইন্টাৰনেশ্যনেল কোৰ্ট অফ জাস্টিস আৰু ইয়াৰ ভিতৰত যেটো সবাতোকৈ ডাঙৰ হেতু হৈছে কি জেনেৰেল এছেম্বলি ঠিক আছে সো ইয়াত আমাৰ কাৰেক্ট আনসাৰ কোনটো হ'ব অপচন বি জেনেৰেল এছেম্বলি ইজ দ্য লাৰ্জেষ্ট অৰ্গেনাইজেচন অফ ইউনাইটেড নেশ্যন Question number 20 Which of the following is not a permanent member of United Nations Security Council তলৰ কোনখন দেশ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য নহয় ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব এতিয়া প্ৰথম আমি জানিব লাগিব যে ইউনাইটেড নেশ্যন সিকিউৰিটি কাউন্সিলত আমাৰ কিমানখন মেম্বাৰ কান্ট্ৰি আছে টোটাল 15খন মেম্বাৰ কান্ট্ৰি আছে ঠিক আছে আৰু এই 15খন কান্ট্ৰিৰ ভিতৰত 5খন হৈছে পাৰ্মানেন্ট 15খন কান্ট্ৰিৰ ভিতৰত 5খন হৈছে পাৰ্মানেন্ট আৰু এই 5খন কান্ট্ৰিৰ ভিতৰত জাৰ্মানীখন নপৰে সো আমাৰ ইয়াত কি বুলি খুদিছে ইজ নট এ পাৰ্মানেন্ট মেম্বাৰ মানে পাৰ্মানেন্ট মেম্বাৰ হ'ব নোৱাৰিব সো কাৰেক্ট আনসাৰ অপচন এ জাৰ্মানী Question number 21 Tenure of Economic and Social Council is অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ কাৰ্যকাল কিমান বছৰ ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব আমাৰ এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হৈছে অপচন এ 3 বছৰ এতিয়া ইকোনমিক এণ্ড সোশিয়েল কাউন্সিলত টোটাল মেম্বাৰ কিমানজন থাকে 54 জন মেম্বাৰ থাকে আৰু এই যে 54 জন মেম্বাৰ থাকে তাৰে 18 জন মেম্বাৰৰ প্ৰতি বছৰে নিৰ্বাচন হয় ঠিক আছে আৰু যেতিয়া নিৰ্বাচন হয় তেওঁলোকক 3 বছৰৰ বাবে সিলেক্ট কৰা হয় সো ইয়াত আমাৰ কাৰেক্ট আনসাৰ কি বুলি গম পালো 3 বছৰ টোটাল ইকোনমিক এণ্ড সোশিয়েল কাউন্সিলত আমাৰ কেইজন মেম্বাৰ থাকে 54 জন আৰু তাৰ ভিতৰত 18 জন মেম্বাৰৰ প্ৰতি বছৰে ইলেকশ্যন হয় আৰু তেওঁলোকক কিমান বছৰৰ কাৰণে নিৰ্বাচন কৰা হয় 3 বছৰৰ কাৰণে নিৰ্বাচন কৰা হয় কনসেপ্টটো ক্লিয়াৰ নোট বনাই লব Question number 22 How many judges constitute International Court of Justice আন্তৰ্জাতিক ন্যায়ালয় কিমানজন ন্যায়াধীশৰ দ্বাৰা গঠিত ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব আমাৰ এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হৈছে অপচন সি 15 আন্তৰ্জাতিক ন্যায়ালয় 15 জন ন্যায়াধীশৰ দ্বাৰা গঠিত আৰু তেওঁলোকৰ কাৰ্যকাল কিমান তেওঁলোকৰ কাৰ্যকাল হৈছে 9 বছৰ Question number 23 Where is the headquarters of International Court of Justice is situated আন্তৰ্জাতিক ন্যায়ালয়ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত এই কোৱেশ্চনটো আমাৰ যোৱাবাৰ যেটো এডিআৰ এক্সাম হৈছে তাতো আহিছিল সো ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব অপচন এ হগ Question number 24 Who was the first Secretary General of United Nations ৰাষ্ট্ৰসংঘৰ প্ৰথম গৰাকী সচিব প্ৰধান কোন আছিল তেখেতৰ নামটো কি হ'ব আমাৰ এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হৈছে অপচন এ ট্ৰাইকভেলাই আছিল সেক্ৰেটাৰী জেনেৰেল অফ ইউনাইটেড নেশ্যন অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ প্ৰথম গৰাকী সচিব প্ৰধান Question number 25 Headquarters of Food and Agriculture Organization is located in খাদ্য আৰু কৃষি সংগঠনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন এ ৰোম ঠিক আছে Question number 26 In which year United Nations established Disarmament Commission কোন চনত ৰাষ্ট্ৰসংঘই নিৰন্তীকৰণ আয়োগ গঠন কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব আমাৰ এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হৈছে অপচন এ 1952 Question number 27 Partial Nuclear Test Ban Treaty was signed in which year আংশিকভাৱে আণৱিক অস্ত্ৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি কেতিয়া গঠন কৰা হৈছিল ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব
আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনসাৰ হৈছে অপশ্যন এ 1963 1963 চনত কি কৰা হৈছিলে যে পাৰমাণৱিক যিবোৰ অস্ত্ৰ নিউক্লিয়াৰ ৱেপন সিহঁতৰ টেষ্ট কৰাটো বন্ধ কৰি দিছিলে ক'ত বন্ধ কৰিছিলে এটমস্ফিয়াৰ আউটাৰ স্পেচ আৰু আণ্ডাৰ ৱাটাৰ ঠিক আছে এটমস্ফিয়াৰ আউটাৰ স্পেচ আৰু আণ্ডাৰ ৱাটাৰত পাৰমাণৱিক যিবোৰ অস্ত্ৰ এই অস্ত্ৰসমূহ টেষ্ট কৰা বন্ধ কৰি দিছিলে কিন্তু ক'ত কৰিব পাৰিছিলে আণ্ডাৰগ্ৰাউণ্ডত কৰিব পাৰিছিলে ঠিক আছে আৰু এই চুক্তিখনকে কি বুলি কোৱা হয় পাৰ্চিয়েল নিউক্লিয়াৰ টেষ্ট বেন ট্ৰিটি এতিয়া আমাৰ আৰু এটা কুৱেশ্যন হ'ল যে এই পাৰ্চিয়েল নিউক্লিয়াৰ টেষ্ট বেন ট্ৰিটিত ইণ্ডিয়া ইয়াৰ অংশ হয়নে ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব ইয়েছ ইণ্ডিয়া ইয়াৰ অংশ হয় Question number 28 Nuclear Non-Proliferation Treaty was signed in the year পাৰমাণৱিক অস্ত্ৰ সংকোচন চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল ইয়াৰ কাৰেক্ট এনসাৰটো কি হ'ব আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনসাৰ হৈছে অপশ্যন এ 1968 পাৰমাণৱিক অস্ত্ৰ সংকোচন চুক্তি অৰ্থাৎ নিউক্লিয়াৰ নন প্ৰলিফাৰেশ্যন ট্ৰিটি was signed in the year of 1968 Question number 29 Comprehensive Test Ban Treaty CTBT was signed in the year of পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি কেতিয়া স্বাক্ষৰিত কৰা হৈছিল ইয়াৰ কাৰেক্ট এনসাৰটো কি হ'ব আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনসাৰ হৈছে অপশ্যন এ 1996 Question number 30 United Nations Human Rights Council was constituted in the year আন্তৰ্জাতিক মানৱ অধিকাৰ আয়োগ কোন চনত গঠন কৰা হৈছিল ইয়াৰ কাৰেক্ট এনসাৰটো কি হ'ব আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনসাৰ হৈছে অপশ্যন বি 2006 চনত আন্তৰ্জাতিক মানৱ অধিকাৰ আয়োগ গঠন কৰা হৈছিল সো আজি ভিডিওটোত আমি এইকেইটা কুৱেশ্যন ডিসকাস কৰিলো এইকেইটা খুব ইম্পৰ্টেন্ট কুৱেশ্যন এনেকুৱা ধৰণৰ কুৱেশ্যনে আপোনালোকৰ আহি থকা এডিআৰ এক্সামত দেখিবলৈ পাব সো ভিডিওটো আপোনালোকে আৰু এবাৰ ভালদৰে চাব আৰু লগৰ যদি কোনোবাই নহলে পৰিয়ালৰ যদি কোনোৱে এই এক্সামটোৰ বাবে প্ৰিপাৰেচন কৰি আছে তেখেতলৈ এই ভিডিওটো শ্বেয়াৰ কৰি দিব সো আজিলৈ ইমানে আছিল যদি হে ভিডিওটো ভাল পালে তেনেহলে লাইক কৰি দিব আৰু চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিব সো আজি ইমানে ধন্যবাদ